তাই যে যিখিনি কথা তাইৰ মানে এগেইনষ্টে কয় মই মানে অকমান ডাউট কৰিলোঁ মই সিনক্ৰনাইজ কৰিলোঁ কথাবোৰ মিল আছে মানে হয় মানে তাই তেনেকুৱা চৰিত্ৰৰে হয় আৰু মনজিৎ শৰ্মাৰ ব্যৱহাৰ পাতিবোৰ সলনি হৈ আহিবলৈ ধৰিলে মোৰ প্ৰতি তেওঁৰ অকমান দুৰ্ব্যৱহাৰ আৰম্ভ হ'ল মানে 2014ৰ 15 জুলাইত তেওঁৰ বাৰ্থডে আছিলে বাৰ্থডেত মানে প্ৰস্তুতি পৰাশৰে এটা উপহাৰ দিছিলে এটা মানে দুটা উপহাৰ দিছিলে খুব কষ্টলি আছিলে নিয়াৰ এবাউট 10,000 মান ৰুপি যে কি কাৰণে ইমান দামী এটা মানে গিফ্ট দিছে তাৰ পিছতো বহুত কথা মই তেনেকে গম পালোঁ সেই গিফ্টটোৰ পৰাই আচলতে মোৰ সম্পূৰ্ণ বিশ্বাস হৈ গ'ল যে নিশ্চয় ইহঁতৰ মাজত সেই বন্ধুত্ব নাই তাতকে আৰু বেছি কিবা কিবি হ'ল লাহে লাহে মোৰ সন্দেহটো মানে মানে সেইটো বিশ্বাসত পৰিণত হৈ গ'ল আৰু মই তেনেকে বহুত প্ৰমাণ পালোঁ আৰু শ্বুটিঙত মানে কো আৰ্টিষ্ট যিবিলাক আছিলে তেওঁলোকেও কয় যেতিয়া প্ৰস্তুতি এক্টিং কৰি থাকে তেতিয়া মানে মনজিৎ শৰ্মাই নিজে ডাইৰেকশ্যন দি থাকে যেতিয়া প্ৰস্তুতি গুচি যায় সোফা এখনত শুই পেলাই মানে মেছেজবোৰ মানে কৰি থাকে প্ৰস্তুতিলে আৰু প্ৰস্তুতিলে কৰে নে কালৈ কৰে মানে সিহঁতেও মানে কয় প্ৰস্তুতিলে কৰে কাৰণ যোৱাৰ লগে লগে তেওঁ আৰু ডাইৰেকশ্যন নিদিয়া হৈ যায় তেওঁৰ এছিষ্টেণ্টবিলাকক বাকীখিনি কাম কৰিবলৈ লগাই দিয়ে তেতিয়া ডিচেম্বৰ মাহৰ মানে 12 তাৰিখে তেওঁলোকে প্লেনিং কৰিলে দুইটা একেলগে দিল্লীলৈ গুচি গ'ল আৰু দিল্লী যাওঁতেও তেওঁ ডাবিঙৰ সময়ত মোৰ এজন মানে মোৰ নহয় মনজিৎ শৰ্মাৰ এছিষ্টেণ্ট ধ্ৰুৱ বুলি ল'ৰা এজন আছিলে তেওঁক কৈ গ'ল মই যোৰহাটৰ ফালে গৈ মানে মই আপাৰ আছামৰ ফালে গৈ আছোঁ যোৰহাট বুলি নহয় মই আপাৰ আছামৰ ফালে গৈ আছোঁ সেইদিনাখন তাৰ আগৰ দিনাখন মনজিতেও কৈছে যে মই ডকুমেণ্টাৰী শ্বুটিঙৰ কাৰণে মই গৈ আছোঁ আগে পিছে মানে কিবা ডকুমেণ্টাৰী শ্বুটিং থকা বুলি এনেকৈ বাহিৰে বাহিৰে হেৰি কৰে কিন্তু মই পিছত গম পাইছোঁ যে মনজিৎ শৰ্মাই অফিচ যোৱাৰ নামত অফিচ মানে ক্ষতি কৰি পেলাই তাইৰ ঘৰত সোমাই থাকে তাইৰ লগত গাড়ীতে বহি ঘণ্টাই ঘণ্টাই ডিছকাছ কৰে এই সকলো অভিযোগ তেওঁৰ ড্ৰাইভাৰজনেও দিছিল সেই ড্ৰাইভাৰজনৰ নাম প্ৰদীপ কলিতা তাৰ পিছত সেই ডিচেম্বৰ মাহত যেতিয়া দিল্লীলৈ গুচি গ'ল দুইজন আৰু যিখন ফ্লাইটত তেওঁ গৈছিলে ইণ্ডিগো ফ্লাইটত তেওঁলোকৰ দুইটাৰে নাম আছিলে সেইখন ফ্লাইটৰ ৰেকৰ্ডখিনি মই মোৰ ৰিলায়েবল চ'ৰ্চৰ পৰা গম পালোঁ আৰু মই গম পালোঁ কেনেকৈ মনজিতে যেতিয়া দিল্লীলৈ গৈছিলে দুইজনে মানে মনজিতৰ নিজৰ তেতিয়া নাম্বাৰটোৰে মানে ৰ'মিং হোৱা নাছিলে যাৰ কাৰণে প্ৰস্তুতিৰ বেলেগ এটা নাম্বাৰৰ পৰা সি মোক ফোন কৰি আছিলে তাৰপিছত আৰু মই ভাবিলোঁ নাম্বাৰটো মই ছেভ কৰি লওঁ মনজিতে যিহেতুকে ডকুমেণ্টাৰী কৰা ল'ৰাজনৰে ফোন নাম্বাৰ ভৱিষ্যতে কামত আহিব মই যেতিয়া ছেভ কৰি দিলোঁ হোৱাটছআপত প্ৰস্তুতি পৰাশৰৰ নাম্বাৰ মানে ফটোখন ওলাই গ'ল সেই নাম্বাৰটো মানে 7399 চামথিং কিবা এনেকুৱা আছিলে সেইখিনিলৈ মোৰ মনত আছে আৰু তাৰপিছত ফটোখন কিন্তু এতিয়াও মই ছেভ কৰি ৰাখিছোঁ সেইখন পাৰ্টিকুলাৰ ডিপি হৈ আছিলে আৰু হোৱাটছআপত তাৰপিছত সেইখিনি কথাৰ পিছত মই তেতিয়া কাজিয়া পেচাল আৰম্ভ হ'ল মনজিতৰ ঘৰৰ মানুহবিলাকে মোৰ ঘৰ পালেহি মোক মানে তেতিয়া মনজিতো দিল্লীৰ পৰা আহিবলৈ বাধ্য হৈ গ'ল মই যেতিয়া অশান্তি কৰিলোঁ কাজিয়া কৰিলোঁ ডিভোৰ্চ দিম বুলি ক'লোঁ তাৰপিছত অহাৰ পিছত বায়েক ভিনীয়েক আহিছে দুগৰাকী বায়েক আহিছে এজনীয়ে মোক মোৰ মা দেউতাৰ আগতে বেয়াকৈ মাৰিছে চুলিত ধৰি গতিয়াই দিছে চৰ মাৰিছে এইবিলাক মোৰ দেউতাহঁত যিটো কোৱাৰ্টাৰত আছিল আৰু ইণ্ডাষ্ট্ৰি কোৱাৰ্টাৰ ওচৰৰ মানুহবিলাকে গম পাইছিলে তাৰমানে মোৰ দেউতাহঁতৰ যে এনেকুৱা হুলস্থুল লাগিছে মানে গম পাইছে আৰু মানে ক'বলৈ লাজ পাইছে কাৰণে ধৰক সোধাও নাই তেনেকৈ তো সেই ইনচিডেণ্টটোৰ পিছত আকৌ হ'ল যে তাইৰ লগত একো লিংক নাথাকে সকলোৱে কয় আৰু ইটোৱে সিটোৱে বুবা কৰি আছিলে তাৰ পৰা বহুতখিনি তেনেকুৱা গ'ল তাৰপিছত গৈ মই মানে একো বাধা দিয়া নাই কাৰণ কিয় উপায় নাই একচেপ্টটো কৰিছোৱেই কাৰণ কামখিনি কৰক তেওঁৰ কেৰিয়াৰটোৰ কাৰণে মই ছেক্ৰিফাইচ কৰি আছিলোঁ কিজানি তেওঁ ঠিক হয় মোৰ ছেক্ৰিফাইচখিনি দেখি পেলাই কাৰণ ছোৱালীজনীও আছে মোৰ আৰু চবতকৈ ডাঙৰ কথা মই মনজিৎ শৰ্মাক বহুত ভাল পাইছিলোঁ ষ্টিল ভাল পাওঁ চ' সেইটো কাৰণে মই গোটেইখিনি মানি লৈছিলোঁ ইয়ে দস্তি বুলি ৰেঙনি চেনেলত টেলিকাষ্ট কৰিবৰ কাৰণে এখন চিৰিয়েল বনাইছিলে সেইখন চিৰিয়েল মানে বেভিচাৰী সীমা চেৰাই গৈছে আৰু অসমত মই যিমান দূৰ জানো তেনেকুৱা বেয়া চিন থকা চিৰিয়েল চিনেমা হয়তো হ'ব পাৰে চিৰিয়েল তেনেকুৱা হোৱা নাছিলে চবৰে মুখে মুখে ওলাইছিলে কথাবোৰ মোৰ ঘৰতো আনকি শ্বুটিং কৰিছিলে তথাপিও মই সহ্য কৰিছিলোঁ কিন্তু লাহে লাহে মই তেওঁলোকৰ মানে আদান প্ৰদান তেওঁলোকৰ আলিংগন মানে চবৰে আগতে কৈ দিব সাৱটি ধৰা চিন মানে চকুৰ ইচাৰাত কথা কোৱা চিন মানে এইবোৰ বুজি পোৱা যায়তো যে প্ৰেম শেষ হৈ যোৱা নাই কমক চাৰি বাঢ়িছে আৰু তো সেইবিলাক দেখি মোৰ মানে একদম অশান্তি লাগি গ'ল লাষ্টত মই মানে ফেব্ৰুৱাৰীৰ মানে 2016ৰ মোষ্ট প্ৰবলি ফেব্ৰুৱাৰী 22-23 তাৰিখ মানে মই ডিভোৰ্চ ফাইল কৰিছিলোঁ এতিয়াও ফেমিলি কোৰ্টত ৰেকৰ্ডটো যদি আপুনি বিচাৰে গোটেইখিনি আছে তাৰপিছত যেতিয়া ডিভোৰ্চ ফাইল কৰিলোঁ মনজিৎ শৰ্মাৰ লগত মোৰ একেবাৰে সম্পৰ্ক নাছিলে তেওঁ মানে মোৰ পৰা আঁতৰি থাকে ঘৰতো নাহে কেতিয়াবা তাইৰ ৰুমতো থকা মই শুনিছোঁ গম পাইছোঁ বা বায়েকৰ ঘৰলৈ যায় তেওঁৰ বায়েক এগৰাকী আছে তেওঁ অভিনয় কৰে
তেওঁৰ ৰুমত যায়, লগৰ কোনোবা বন্ধুৰ ঘৰত থাকে, এনেকৈ মানে আহিলেও ধৰক ঘৰত মানে ৰাতিপুৱা 5 বজাত আহিব বা 4 বজাত আহিব, এনেকুৱা সময়ত আহিব, গোটেই ৰাতিটো বেলেগত স্পেণ্ড কৰি পেলাই। আৰু তেওঁ সদায় লেট নাইট আহে। মোৰ চিকিউৰিটি গাৰ্ড মানে মোৰ ফ্লেটৰ চিকিউৰিটি গাৰ্ড গোটেইবিলাকে জানে, কোনোদিন মঞ্জিত শৰ্মাই সোনকাল আহি নাপালেই তাৰমানে। আৰু চবেই জানে, আৰু চবেই যিহেতুকে জানে অভিনয় জগতৰ লগত জড়িত, শ্বুটিং লেট নাইট চলে, সেইকাৰণে কোনো বস্তুটো মানে সন্দেহ কৰা নাই, মানে কৰিবও নাযায়। চ' এতিয়া যিহেতুকে কথাটো ফ'কাছত আহিছে, সেইকাৰণে বস্তুটো মই ক'ব লগা হৈছে গোটেই ডিটেইলছত। তাৰপিছত মই মানে ডিভ'ৰ্চ মানে ঘৰৰ মানুহখিনিৰ প্ৰেছাৰত মোৰ দেউতাও ক'লে কিয় সংসাৰখন ধ্বংস কৰিছে, এইবিলাক হাৱা হয় গুচি যাব। আৰু মানে শুনামতে প্ৰস্তুতি পৰাশৰৰ লগত তেনেকৈ বহু মানে প্ৰণয়জনিত মানে হেৰি মানে ঘটনা চলি গৈছে। তেওঁ 6 এবছৰ মানুহৰ লগত মানে প্ৰেম মানে তেওঁ কৰে, তাৰপিছত ফুলফিল হ'লে তেওঁ এৰি গুচি যায়। চ' সেইবিলাক মানে কোৱাৰ পিছত ময়ো ধৈৰ্য ধৰিলোঁ, হয় চাগে, হ'ব চাগে, মঞ্জিত শৰ্মাই এদিন মানে গম পাব। এইবোৰ ভাবিয়ে সংসাৰখন বচাবৰ কাৰণে মই মানে হেৰি কৰিলোঁ, ডিভ'ৰ্চ উইথড্ৰ কৰিলোঁ। তাৰপিছত তথাপিও আকৌ মঞ্জিত শৰ্মাৰ ৰিকুৱেষ্ট কৰাৰ কাৰণে আকৌ কৰিব লগা হ'ল, কাৰণ তেওঁ ফ্ৰীলান্সিং ডাইৰেক্টৰ, ঘৰ চলিবলৈ পইচা ঘটিবই লাগিব। আৰু মই যদিও এডভকেট, আমাৰ প্ৰফেশ্যনটো তেনেকৈ ঘৰ চলাকৈ মই ছাফিচিয়েণ্ট মানি মই নাপাওঁ। আৰু মই মাজতে মোৰ কামৰ পৰা মই আইচলেট হৈ গৈছিলোঁ এই মানসিক অশান্তিবোৰৰ কাৰণে। মই কাম পালেও মই মোৰ কলিগক দিওঁ। তাৰপিছত যোৱা বছৰ অৰুণ প্ৰভা বুলি চেনেলৰ কাৰণে মানে কিবা এটা প্ৰজেক্ট পেলাব লগা হ'ল। মঞ্জিত শৰ্মা আৰু প্ৰস্তুতি পৰাশৰে মিলি পেলালে। তেওঁ মোক মানে সদায় বেয়াকৈ কয়, তুমিতো আৰু চব কামবোৰ বন্ধই কৰিছা, প্ৰস্তুতিৰ কামকেও মানা কৰি দিছা, এতিয়া বহুত ডাঙৰ প্ৰজেক্ট এটা পাইছোঁ, মই অকলে কৰিম, মই এনেকৈ কৰিম, তুমি মোক ডিষ্টাৰ্ব নকৰিবা। কিন্তু পিছত গম পালোঁ সেই প্ৰজেক্টটোৰ প্ৰস্তুতি পৰাশৰৰ লগতে আছিল। সেই কথাটোও চবেই জানে। দিল্লীত মানে আপোনাৰ হেৰি আছিলে, ইণ্টাৰভিউ আছিলে জুন-জুলাই মানত চাগে দেই। তাৰপিছত আৰু যেতিয়া ফ'কাছত আহিল, আৰু এটা মাজতে মই ব্ৰেক কৰি কওঁ, 10 জুনত মঞ্জিত শৰ্মাই বেংগলোৰ গুচি গৈছিলে। তাৰ দুদিন আগত প্ৰস্তুতি পৰাশৰে তেওঁৰ ভনী আৰু তেওঁৰ হয়তো 2-এজন সতীৰ্থ লৈ পেলাই মানে বম্বে, গোৱা আৰু বেংগলোৰ গৈছিলে। চ' মঞ্জিত শৰ্মা দুদিন পিছত বেংগলোৰ গৈছিলে, আৰু এইটো মোক নোকোৱাকৈ গৈছিল, যাৰ ফলত মই মানে তেওঁ মোবাইলটো মই যেতিয়া ফোন কৰিলোঁ, বেলেগ ষ্টেটৰ মানে কথা অহাৰ কাৰণে মই ডাউট কৰিলোঁ যে তেওঁ অসমত নাই, অসমৰ বাহিৰত গৈছে, মাৰাঠী লেংগুৱেজত কৈছে বা চাউথৰ লেংগুৱেজত কৈছে, লোকেশ্যন চেঞ্জ হৈ আছে। চ' তেওঁ যিখন হোটেলত মানে আছিলে ৰাতি গৈ পেলাই মই গম পালোঁ। চ' ভিডিঅ' কলিঙত গম পালোঁ তেওঁ বাহিৰত আছে বুলি। মই লগে লগে এইখন মানে চানমাৰি থানাৰ OC মানে বীৰেন ডেকাতাকে মই ফোন কৰি পেলাই ক'লোঁ, মোৰ হাজবেণ্ড মিচিং হৈছে, ফোন উঠোৱা নাই, আপুনি ট্ৰেকিঙত পেলাওক কাৰ লগত কি হৈ আছে বা ক'ত আছে। তেওঁ লগালগ তেতিয়াই মোক মানে কৈছিলে যে আপোনাৰ হাজবেণ্ডৰ লোকেশ্যনটো মানে কৰ্ণাটক দেখাইছে আৰু বেংগলোৰ দেখাইছে, আৰু প্ৰস্তুতি পৰাশৰৰ লগত তেওঁ যোগাযোগত আছে।